নমস্কাৰ বন্ধু-বান্ধৱীসকল, দ্য এনএছ ব্ৰেইন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আমি টেট, IBPS, SSC যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ, যিসকল সেইসকল উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ যিসকলে 26,000ৰ থাৰ্ড গ্ৰেডত উত্তীৰ্ণ হৈছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ। এতিয়া কথাটো হ'ল কি, অলপ আগতে প্ৰায় 3টা বজাত এখন ৱেবছাইটত এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ পাইছে অসম চৰকাৰৰ পৰা, যে সকলোৱে আমি যিসকলে এই ৰিটিন টেষ্টত পাছ কৰিছে, কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3, সকলোৱে আমি কম্পিউটাৰ টেষ্টটো দিব লাগিব নেকি, বা আমাৰ কি ভাইভা নহ'ব নেকি, তেওঁলোকৰ ভাইভা নহ'ব নেকি, কেতিয়া হ'ব ভাইভা বা কেতিয়া কম্পিউটাৰ টেষ্ট হ'ব, কোনে দিব নালাগে কম্পিউটাৰ টেষ্ট, এই গোটেইখিনি সামৰি এখন অফিচিয়েল নটিফিকেশ্যন অলপ আগতে আউট হৈছে। আৰু কোন কেতিয়া এডমিট দিব, কেতিয়া তেওঁলোকৰ চিফ্ট হ'ব, গোটেইখিনি সামৰিকে আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ। তো অফিচিয়েল নটিফিকেশ্যন মতে যিসকলে ভাবি আছিলে যে কম্পিউটাৰ উইথ ডিগ্ৰী উইথ কম্পিউটাৰ যিসকলে উত্তীৰ্ণ হৈছে, তেওঁলোকেহে যে অকল কম্পিউটাৰ টেষ্ট দিব লাগিব বুলি আমি এটা ধাৰণা কৰি আহিছিলোঁ। বাকী কেটেগৰী 1, কেটেগৰী 2 বা কেটেগৰী 3 বা যিসকলৰ কম্পিউটাৰ নাছিল, তেওঁলোকে কিন্তু উত্তীৰ্ণ হৈছে, তেওঁলোকে দিব নালাগে বুলি আমি ধাৰণা কৰি আহিছোঁ। কিন্তু নটিফিকেশ্যন মতে কেটেগৰী 1, 2, 3 অৰ্থাৎ যিসকলে থাৰ্ড গ্ৰেডৰ যিসকলে এই ৰিটিন টেষ্টত উত্তীৰ্ণ হৈছে, এই সকলোৱে কম্পিউটাৰ টেষ্ট দিব লাগিব। আৰু কম্পিউটাৰ টেষ্টৰ কাৰণে তেওঁলোকৰ যিটো এডমিটটো তেওঁলোকে ডাউনলোড কৰিব পাৰিব চেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা 14/12/2022 অৰ্থাৎ ডিচেম্বৰৰ 14 তাৰিখৰ পৰা তেওঁলোকে সেই এডমিটখন ডাউনলোড কৰিব লাগিব। এতিয়া আহোঁ এই কম্পিউটাৰ টেষ্ট কোনে কোনে দিব লাগিব আৰু কোনে কোনে দিব নালাগে। ষ্টেনগ্ৰাফাৰ আৰু ড্ৰাইভাৰৰ বাদ দি কিনে অফিচিয়েল নটিফিকেশ্যন মতে ষ্টেনগ্ৰাফাৰ আৰু ড্ৰাইভাৰক বাদ দি আমি সকলোৱে যিসকলে থাৰ্ড গ্ৰেডৰ, পুনৰবাৰ কৈছোঁ, যিসকলে থাৰ্ড গ্ৰেডৰ ৰিটেন টেষ্টত উত্তীৰ্ণ হৈছে, সকলোৱে কম্পিউটাৰ টেষ্ট দিব লাগিব। একদম মনত ৰাখিব, অতি গুৰুত্বপূৰ্ণ। ষ্টেনগ্ৰাফাৰ আৰু ড্ৰাইভাৰক বাদ দি কিনে আৰু তেওঁলোকৰ এডমিট কেইখন 14/12 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰৰ 12 তাৰিখৰ পৰা 2022 ডিচেম্বৰৰ 12 তাৰিখৰ পৰা তেওঁলোকে ডাউনলোড কৰিব পাৰিব। এতিয়া তেওঁলোকৰ কেতিয়াৰ পৰা তেওঁলোকৰ এই কম্পিউটাৰ টেষ্টটো আৰম্ভ হ'ব? কেটেগৰী 3 21 তাৰিখৰ পৰা হ'ব। দিয়া মতে চিফ্ট 1 দিছে কেটেগৰী 3, কেটেগৰী 3 আৰু এটা 21 তাৰিখ, কেটেগৰী 3 আৰু 21 তাৰিখ, 3টা ফেজত কেটেগৰী 3 21 তাৰিখ ডিচেম্বৰ 21 তাৰিখে এই কম্পিউটাৰ টেষ্টটো হ'ব। ৰাতিপুৱা 9টা বজাত দিছে, 11টা বজাত দিছে আৰু 2টা বজাত দিছে। ঠিক তেনেদৰে 22 তাৰিখ এনেকৈ 3টা 22 তাৰিখত 3টা ফেজত 22 তাৰিখে 22 ডিচেম্বৰ কেটেগৰী 3 এই কম্পিউটাৰ টেষ্টটো হ'ব 45 মিনিটকৈ হ'ব। ঠিক তেনেদৰে কেটেগৰী 1ৰো 26 তাৰিখে হ'ব, কেটেগৰী 3 আৰু ভাগ কৰিছে 24 তাৰিখে হ'ব, কেটেগৰী 1ৰ আৰু 27 তাৰিখে হ'ব, কেটেগৰী 2 29 তাৰিখে, এনেকৈ চিফ্ট 1 চিফ্টটোকে এনেকৈ ভাগ কৰি দিছে। আৰু তেওঁলোকে এই চিফ্ট 1 আৰু কিমান তাৰিখে পৰিছে সেইটো অফিচিয়েল ৱেবছাইটত গৈ কিনে 14 তাৰিখৰ পৰা এডমিটখন ডাউনলোড কৰিলে তাত উল্লেখ থাকিব। আৰু এইটো নম্বৰ হ'ব 45 মিনিট, ক্ষমা কৰিব, নম্বৰ হ'ব 25 মিনিট আৰু তেওঁলোকৰ ডিউৰেশ্যন মানে এক্সাম ডিউৰেশ্যন হ'ব 45 মিনিট। তো বন্ধু-বান্ধৱীসকল, আমি সকলোৱে এটা কথা ভাবি আছিলোঁ, যিসকলৰ কম্পিউটাৰত ডিগ্ৰী সৈতে কম্পিউটাৰ আছে, তেওঁলোকে কম্পিউটাৰ টেষ্ট দিব বুলি আমি এটা ভুল ধাৰণা এটা লৈ আহিছিলোঁ। কিন্তু এতিয়া নটিফিকেশ্যন মতে ষ্টেনগ্ৰাফাৰ আৰু ড্ৰাইভাৰক বাদ দি আমি সকলোৱে কম্পিউটাৰ টেষ্ট দিব লাগিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিলোঁ। আৰু যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই চেনেলটো প্ৰস্তুত কৰা হৈছে। আপোনালোকে চাব বুলি আমি আশা কৰিলোঁ আৰু আগবঢ়াই দিব বুলি আমি ধন্যবাদ জনালোঁ।